তো হেল্ল' গাইছ, আপোনালোকে কেনে আছে? সকলোৱে ভালে আছে? তো আজি এটা জবৰদস্ত ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত, কিয়নো আপোনালোকৰ ফটো বা ডকুমেণ্টছ চিৰদিনলৈ সংগ্ৰহ কৰি ৰাখিব পাৰিব অনলাইনত। চিৰদিনলৈ ডিলিট নহয় সেই ফটো বা ডকুমেণ্টছবোৰ, অনলাইনত থ'ব পাৰিব। ঠিকে শুনিছে আপোনালোকে, চিৰদিনলৈ ডিলিট নহয়। আপুনি বুঢ়া হৈ যাব তেতিয়ালৈকে ফটোবোৰ আপোনালোকে যেনেকৈ থৈ দিব তেনেকৈয়ে থাকিব। শুনিলে আচৰিত লাগিলেও কথাটো সঁচা। কেনেকৈ থ'ব ফটোবিলাক থৈ দিব গুগলত, এইটো মই আজি এই ভিডিঅ'ত দেখাই দিম। পলম নকৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গুগল ড্ৰাইভত যাব। দেখা পাইছে এইটো ড্ৰাইভ বুলি আছে, এইটো গুগল ড্ৰাইভ হয়। ফটো থৈ দিব আপোনালোকে, ইয়াত চিৰদিনলৈ থাকিব। মোবাইল হেৰাই গ'লেও আপোনালোকে এইটো মানে পিকচাৰবিলাক আগতে পিকচাৰবিলাক তাৰমানে ওলাব পাৰিব বেলেগ এটা মোবাইল দি, খালি জিমেইল লগ ইন কৰি কিনে। আৰু এটা ভাল কথা, এই গুগল ড্ৰাইভত আপোনালোকে 15 GB এক্সট্ৰা মেমৰি দিছে, ষ্ট'ৰেজ দিছে আপোনালোকে গুগলৰ পৰা। আপোনাৰ মেমৰি ইউজ নহয়, গুগলত থাকিব, গুগলৰ মেমৰিহে ইউজ হ'ব। 15 GB এক্সট্ৰা আপোনাৰ ফিক্স দি দিছে। তো কেনেকৈ গুগল ড্ৰাইভত ফটো থ'ম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, চিৰদিনলৈ ডিলিট নোহোৱাকৈ। তো ইয়াত গুগল ড্ৰাইভত যাব, মই আহিছোঁ। দেখা পাইছে মই থৈ দিছোঁ। এইবিলাক হ'ল আপোনাৰ 2-3 বছৰ আগৰ পিকচাৰ হয়। আপোনালোকে থ'ব পাৰিব। গুগল ড্ৰাইভত আহিব, তাৰপিছত এই প্লাছ চিন দেখা পাইছে, ইয়াত ক্লিক কৰিব। তাৰপিছত দেখা পাইছে আপলোড বুলি, আপলোডত ক্লিক কৰিব। পিকচাৰবিলাক আহিব। ধৰক সেইটো যিটো পিকচাৰ থৈ দিব আপুনি, সেইটো পিকচাৰৰ ওপৰত ক্লিক কৰিব। মই ক্লিক কৰিছোঁ। দেখা পাইছে আহিছে। এই প্লাছত ক্লিক কৰিব, তাৰপিছত ফাইলত ক্লিক কৰিব। যিটো ফটো আপুনি গুগল ড্ৰাইভত থ'ব ইচ্ছা কৰিছে, সেই ফটোটোত আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছতে আহি পৰিব, মোৰটো আহি পৰিছে। এনেকৈ থ'ব পাৰিব আপুনি। আৰু এটা থওঁ। আপোনাৰ ভাবিছে এটা ফটো আহিছে, ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে ৰ'বচোন, ইয়াত মেমৰিটো ইয়াত আছে। গেলাৰীটোত যাই কিনে আপোনালোকে ফটোটো চিলেক্ট কৰিব। মই কৰিম এইটো, ধৰক এইটো থৈ দিম মই মোৰ পিকচাৰটো। আহি পৰিছে, দেখা পাইছে আপোনালোকে। চিৰদিনলৈ ডিলিট নহয়। আপুনি বুঢ়া হ'লেও যদি বেলেগ এটা মোবাইল দি জিমেইলটো ৰাখে, আহি পৰিব। জিমেইলটো টানিলে আপোনাৰ ফটোবিলাক আহিব। দেখা পাইছে মই থৈ দিছোঁ এইবিলাক। আৰু যিটো থৈ দিছোঁ এইটো আপোনাৰ দেখা পাইছে, এইটো আহি পৰিছে। তেনেকৈ থ'ব পাৰিব। তো হেল্ল' গাইজ, আপোনালোকৰ ভিডিঅ'টোৰ পৰা যদি অকণমান লাভ হৈ থাকে আপোনালোকৰ, তো ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু বেছিকৈ নিউজ চেনেল হিচাপে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।